মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পাইছিলোঁ যে জুই জ্বলিবলৈ অক্সিজেনৰ প্ৰয়োজন আৰু লগতে পাইছিলোঁ চাপ কেনেদৰে সৃষ্টি হয় এই বস্তুখিনি আজি মই তোমালোকক পৰীক্ষা কৰি দেখুৱাম আজি দুটা পৰীক্ষা কৰিম চোৱা প্ৰথম পৰীক্ষাটো হৈছে নাম্বাৰ 1 জুই জ্বলিবলৈ অক্সিজেনৰ প্ৰয়োজন হয় আৰু পৰীক্ষা নাম্বাৰ 2 চাপৰ সৃষ্টি কেনেদৰে হয় এই বস্তুখিনি আজি মই তোমালোকক প্ৰেক্টিক্যালি দেখুৱাম সেই হিচাপে চোৱা মই এখন কাঁহী লৈ আহিছোঁ ঠিক আছে আৰু মোৰ কাঁহীখনত চোৱা মাজত এটা মমবাতি লগাই দিছোঁ ঠিক আছে এটা মমবাতি লগাই দিছোঁ এই বস্তুখিনি আজি মই তোমালোকক পৰীক্ষা কৰি দেখুৱাম ভালদৰে সবে লক্ষ্য কৰিবা এইবাৰ মই কাঁহীখনত পানী ঢালি দিছোঁ চোৱা ঠিক আছে আৰু এই পানীখিনি যাতে আমি পৰীক্ষা কৰোঁতে ভালদৰে নিৰীক্ষণ কৰিব পাৰোঁ সেই হিচাপে মই অলপ পানীখিনিত কালাৰ মিক্স কৰি দিছোঁ চোৱা আৰ ইউ ৰেডি ভেৰি গুড এইবাৰ মই চোৱা মাছেছ জ্বলাই মই মমবাতিডাল জ্বলাই দিছোঁ মমবাতিডাল জ্বলি উঠিছেনে নাই অ'কে ভালদৰে চাবা মই কালাৰখিনি মিক্স কৰি দিছোঁ চোৱা মোৰ হাতত এটা কাঁচৰ গ্লাছ আছে ঠিক আছে এইবাৰ মই এই কাঁচৰ গ্লাছটোৰে মমবাতিডাল ঢাকি ৰাখিলে কি হয় তোমালোকে ভালদৰে চাবাচোন সবে ভালদৰে চোৱাচোন চোৱা গ্লাছটো মমবাতিডালৰ ওপৰত দিয়াৰ লগে লগে কি হৈছে মমবাতিটো নুমাই গৈছে অলপ সময় জ্বলি মমবাতিটো নুমাই গৈছেনে নাই ইয়াৰ পিছত কি হৈছে চোৱা এই কাঁহীখনৰ পৰা পানী লাহে লাহে গ্লাছটোৰ ভিতৰলৈ সোমাবলৈ ধৰিছে চোৱা বহু পানী গ্লাছটোৰ ভিতৰলৈ সোমাই গৈছে কিয় তেনে হল সবে ভালদৰে গ্লাছটোলৈ পৰ্যবেক্ষণ কৰা কিয় তেনে হল কোৱাচোন গ্লাছটো মমবাতিডালৰ ওপৰত দিয়া সবে অলপ মনোযোগ দিয়াচোন গ্লাছটো মমবাতিডালৰ ওপৰত দিয়াৰ লগে লগেই অলপ সময় মমবাতিটো জ্বলি নুমাই গৈছে নে নাই কিয় অলপ সময় জ্বলিছিল যেহেতু গ্লাছটোৰ ভিতৰত কিছু হলেও বায়ু বা অক্সিজেন আছিল গতিকে অলপ সময় মমবাতিডাল জ্বলি উঠিছিল ইয়াৰ পিছত মমবাতিডাল নুমাই গল ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে জুই জ্বলিবলৈ অক্সিজেনৰ প্ৰয়োজন হয় বস্তুটো সবৰ ক্লিয়াৰ হৈছেনে এইবাৰ চোৱা মমবাতিটো নুমাই যোৱাৰ লগে লগেই কাঁহীখনৰ পৰা পানীখিনি লাহে লাহে গ্লাছৰ ভিতৰলৈ কিয় সোমাই আহিল চোৱা বহু পানী সোমাই গৈছে চোৱা বহু পানী সোমাই গৈছেনে নাই কিয় সোমাই গ'ল গ্লাছটোৰ ভিতৰত বায়ুখিনি কি হ'ল জ্বলি শেষ হৈ গ'ল গতিকে গ্লাছটোৰ ভিতৰত নিম্ন চাপৰ সৃষ্টি হৈছিল গতিকে বাহিৰৰ পৰা বায়ু গ্লাছটোৰ ভিতৰলৈ সোমাব বিচাৰিছিল কিন্তু যেহেতু তলত পানী আছে বায়ু সোমাব পৰা নাই আৰু সেই চাপে পানী গ্লাছটোৰ ভিতৰলৈ সোমাই পৰিল বুজি পাইছানে বা এনেদৰে চাপ সৃষ্টি হোৱাৰ ফলত পানীখিনি গ্লাছটোৰ ভিতৰলৈ সোমাই পৰিল বস্তুখিনি বুজি পাইছানে সবৰ ক্লিয়াৰ হৈছেনে জুই জ্বলিবলৈ অক্সিজেনৰ প্ৰয়োজন হয় বস্তুখিনি প্ৰেক্টিক্যালি দেখিছানে আৰু চাপৰ সৃষ্টি হলে কি হয় বস্তুখিনি ভালদৰে পৰ্যবেক্ষণ কৰিছানে অ'কে ভেৰি গুড